নমস্কাৰ আসসালামু আলাইকুম বন্ধুসকল। আজি সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো পালন কৰা হ'ব ঈদ উল আজহা। দৈনিক ট্ৰেণ্ডিঙৰ তৰফৰ পৰা আপোনালোক সকলোকে পুনৰবাৰ ঈদ মুবাৰক। লৈ আহিছোঁ আজি ৰাতিপুৱাৰ কেইটামান বিশেষ গুৰুত্বপূৰ্ণ খবৰ। বিলাসীপাৰা অতিৰিক্ত জিলা সত্ৰ ন্যায়াধীশ আদালতৰ ঐতিহাসিক ৰায়দান, 10জনক যাৱজ্জীৱন কাৰাদণ্ড। বিলাসীপাৰা অতিৰিক্ত জিলা সত্ৰ ন্যায়াধীশ আদালতৰ ঐতিহাসিক ৰায়দান, সৈয়দ আলী, ইছমাইল আলী, চিৰাজ আলী, লালচান্দ আলীক কাৰাদণ্ড, লগতে ইজ্জত আলী, হাছেন আলী, আখেৰ আলীকো যাৱজ্জীৱন কাৰাদণ্ড। বিলাসীপাৰা সত্ৰ ন্যায়াধীশ আদালতৰ কাৰাদণ্ড বিশাস হৈছে হবিবুৰ আলী, উহাব আলী আৰু পাৰিবাৰিক কণ্ডলৰ বাবে সংঘটিত হৈছিল ভয়ংকৰ হত্যাকাণ্ড। সুদীৰ্ঘ 23 বছৰৰ অন্তত ন্যায় পালে ভুক্তভোগী পৰিয়ালে। সৰ্বমুঠ 12 অভিযুক্তৰ 2জনৰ ইতিমধ্যে মৃত্যু হৈছে। 1999 চনত বিলাসীপাৰাত চান্দিৰ পাৰত সংঘটিত হৈছিল এক নৃশংস হত্যাকাণ্ড। চাপৰ থানাত 65/99 নম্বৰত ৰুজু হৈছিল গোচৰ। অতিৰিক্ত জিলা সত্ৰ ন্যায়াধীশৰ মুকুল চেতিয়া আদালতে দিলে এই ৰায়দান। বন্ধুসকল, আজিৰ পৰৱৰ্তী খবৰ, ভয়ংকৰ ঘটনা, প্ৰাণ গ'ল 20জনকৈ লোকৰ। ৰথ যাত্ৰাত বিদ্যুৎ স্পষ্ট হৈ 20জনৰ মৃত্যু। ৰথ যাত্ৰাত বিদ্যুৎ স্পষ্ট হৈ 20জনৰ মৃত্যু। জগন্নাথ ত্ৰিপুৰাৰ কুমাৰঘাটত এই শোকাবহ ঘটনা। ৰথৰ উভতনি যাত্ৰাত এই কৰুণ ঘটনা। এই ঘটনাত মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা। বন্ধুসকল, আজিৰ পৰৱৰ্তী খবৰ, AIUDFৰ বিধায়ক নিজামুদ্দিন চৌধুৰী গ্ৰেপ্তাৰ। বিজেপি কৰ্মী আতাউৰ ৰহমানক নিশা প্ৰহাৰ কৰাৰ অভিযোগ বিধায়কগৰাকীৰ বিৰুদ্ধে। বিজেপি কৰ্মীক মাৰপিট কৰাৰ অভিযোগত গ্ৰেপ্তাৰ নিজামুদ্দিন চৌধুৰীক। বিজেপি কৰ্মী আতাউৰ ৰহমানক নিশা প্ৰহাৰ কৰাৰ অভিযোগ বিধায়কগৰাকীৰ বিৰুদ্ধে। আতাউৰ ৰহমানৰ বাহনো ভাঙি দিয়াৰ অভিযোগ। হাইলাকান্দি সদৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বিধায়ক নিজামুদ্দিন চৌধুৰীক। বিধায়কগৰাকীৰ বিৰুদ্ধে ৰুজু কৰা হৈছে কেইবাটাও গোচৰ। বৰ্তমান হাইলাকান্দি সদৰ আৰক্ষী থানাত ৰখা হৈছে বিধায়কজনক। বন্ধুসকল, আজিৰ পৰৱৰ্তী খবৰ, শীঘ্ৰে ফাদিল হ'ব জোনমণি ৰাভাৰ মৃত্যুৰ আচল ৰহস্য। ক্ৰেন চালকসহ কেইবাজনকো জেৰা CBIৰ। পুনৰ জখলাবন্ধা থানাত CBIৰ দল। জোনমণিৰ মৃত্যুৰ ক্ষীপ্ৰগতিত চলিছে অভিযান। জখলাবন্ধা থানাত পুনৰ CBIৰ 3টা দল। দুৰ্ঘটনাৰ নিশা ঘটনাস্থলীত উপস্থিত হোৱা ক্ৰেনৰ চালকসহ সহযোগী সোধপোছ CBIৰ। চালক ৰমেশ গোৱালা, হেণ্ডিমেন ৰাজু নেৱাৰ আৰু অমেশ চাওতালক সোধা পোছা CBIৰ। এম্বুলেন্সৰ চালককো সোধপোছ কৰিব CBIয়ে। নগাঁও, লখিমপুৰতো CBIয়ে অব্যাহত ৰাখিছে মাৰাথন জেৰা। জোনমণিৰ মৃত্যুক লৈ নাম সাঙুৰ খাইছে কেইবাগৰাকীও আৰক্ষী বিষয়াৰ। নকল সোণৰ ব্যৱসায়ীকো জেৰাৰ আওতালৈ আনিছে CBIয়ে। বন্ধুসকল, আজিৰ পৰৱৰ্তী খবৰ, মাজত মাত্ৰ আৰু 2টা দিন, এতিয়াই সমস্যা সমাধান কৰক। মাটি বাৰীৰ কামক লৈ ডাঙৰ খবৰ, মুকলি হেল্পলাইন নম্বৰ।
মাটিবাৰীৰ কামক লৈ ডাঙৰ খবৰ, মাজত মাত্ৰ আৰু 2টা দিন। 1 জুলাইৰ পৰা অনলাইন পৰ্টেল যোগে মাটিৰ খাজনা আদায়ৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। ঘৰতে বহি কিদৰে খাজনা দিব তাক লৈ জৰুৰী খবৰ। মুকলি কৰা হৈছে ই-খাজনা পৰ্টেল। UPI, ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, নেট বেংকিঙৰ জৰিয়তে আদায় দিব পাৰিব মাটিৰ খাজনা। পঞ্জীয়নৰ বাবে লগইন কৰক sewasetu.assam.gov.in। মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ 1800345357 নম্বৰত। বন্ধুসকল, আজিৰ পৰৱৰ্তী খবৰ, ৰেচনৰ দোকানত আঁৰিব লাগে মোদীৰ ফটো। ৰেচনৰ দোকানত আঁৰি ৰাখিব লাগিব মোদীৰ ছবি। ডিলাৰ সন্তাই ক'লে মানুহক মূৰ্খ বুলি নাভাবিব। ৰেচনৰ দোকানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ছবি আঁৰি ৰাখিবলৈ দিয়াৰ নিৰ্দেশে এতিয়া বিভিন্ন জনতাৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। দৰাচলতে প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা যোৱা বছৰৰ ডিচেম্বৰ মাহতে বাতিল কৰা হৈছে। সেই সময়ত কেন্দ্ৰই উক্ত আঁচনি বন্ধ কৰাৰ সিদ্ধান্তৰ বিষয়ে সকলো ৰাজ্যক অৱগত কৰিছিল। প্ৰধানমন্ত্ৰীৰ নামত থকা আঁচনিখন বন্ধ কৰাৰ পিছতো ৰেচন দোকানত মোদীৰ ছবি আঁৰি ৰাখিবলৈ দিয়াৰ নিৰ্দেশে এতিয়া বিভিন্নজনৰ মাজত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। যদিও কোভিডৰ সময়ৰ পৰা চলি অহা আঁচনিখন বন্ধ কৰা হৈছিল, ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত হিতাধিকাৰীসকলে ৰেচন লাভ কৰে। এই আঁচনিখন প্ৰধানমন্ত্ৰীৰ নামৰ সৈতে জড়িত নহয়। সেয়ে বহু ডিলাৰে এতিয়া ৰেচনৰ দোকানত মোদীৰ ছবি আঁৰি ৰাখিব বিচৰা নাই। বিজেপিয়ে 2024 চনৰ নিৰ্বাচনৰ পূৰ্বে ৰেচনৰ দোকানত মোদীৰ ছবি আঁৰি প্ৰচাৰৰ কৌশল গ্ৰহণ বিচাৰিছে বুলিও বহুতে অভিযোগ কৰিছে। অইল ইণ্ডিয়া ফেয়াৰ প্ৰেছেও সংগঠনটোৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক বিশ্বম্ভৰ বসুৱে কয়, শেহতীয়াকৈ ভাৰতীয় খাদ্য নিগমে নিৰ্দেশ দিছে যে সমগ্ৰ দেশৰ 5.38 লাখ ৰেচনৰ দোকানত মোদীৰ ছবি আঁৰি ৰাখিব লাগিব। সংস্থাটোৱে এনে সিদ্ধান্তৰ বিৰোধিতা কৰিছে। সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপত বসুৱে কয়, এই আদেশৰ আঁৰত মাত্ৰ এটা কাৰণ আছে, অহা বছৰৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে প্ৰচাৰৰ মাধ্যম হিচাপে তেওঁলোক লগতে মানুহক মূৰ্খ বুলি নাভাবিব বুলিও সকীয়াই দিয়ে। উল্লেখযোগ্য যে 2020 চনত কেন্দ্ৰই কোভিড মহামাৰী আৰু লকডাউনৰ প্ৰতি লক্ষ্য ৰাখি দৰিদ্ৰ লোকসকলৰ বাবে বিনামূলীয়া ৰেচন প্ৰদানৰ কথা ঘোষণা কৰিছিল।